ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আহিছোঁ বিজ্ঞানৰ প্ৰথমটো পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনা। যোৱাবাৰ আমি পঢ়িছিলোঁ শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমূহ। সেইকেইটা আছিল মাটি চহোৱা, বীজ সিঁচা, জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা, জলসিঞ্চন, অপতৃণ আঁতৰোৱা, খেতি চপোৱা আৰু মজুত কৰা। আজি আমি মাটি চহোৱা আৰু বীজ সিঁচাৰ বিষয়ে কিছু কথা শিকিম। মাটি চহোৱা মানে হ'ল মাটিডৰা ঢিলা কৰা বা কোমল কৰা। মাটিডৰা ঢিলা কৰিবলৈ আমি বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰোঁ। সেইকেইটাৰ ভিতৰত হ'ল আমাৰ নাঙলেৰে বনোৱা হাল, কোৰ, ট্ৰেক্টৰ ইত্যাদি। খেতি কৰাৰ আগতে মাটিখিনি ঢিলা কৰি ল'ব লাগে, কিয়নো ঢিলা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। ঢিলা মাটিয়ে মাটিত থকা অণুজীৱ আৰু কেঁচুৰ সংখ্যা বৃদ্ধিত সহায় কৰে, যিয়ে মাটিখিনিত হিউমাছৰ পৰিমাণ বঢ়ায়। বীজ সিঁচা। বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম। বীজ সিঁচাৰ আগতে উন্নত জাতৰ বীজ বাছি ল'ব লাগে। উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয়। আহাচোন চাওঁ আমি কি কি শিকিলোঁ। মাটি চহোৱা। মাটি চহোৱা মানে হ'ল মাটিডৰা ঢিলা বা কোমল কৰা। মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম। মাটি চহাবলৈ হাল, কোৰ, মৈ, ট্ৰেক্টৰ আদি সঁজুলি ব্যৱহাৰ কৰা হয়। বীজ সিঁচা। বীজ সিঁচাৰ আগতে উন্নত জাতৰ ভাল নিৰোগী সঁচৰ বীজ নিৰ্বাচন কৰি ল'ব লাগে। আজিকালি বীজ সিঁচা যন্ত্ৰৰে বীজ সিঁচা হয়। এইখিনিয়ে আছিল মাটি চহোৱা আৰু বীজ সিঁচাৰ বিষয়ে কিছু কথা। আজিলৈ আহোঁ। ধন্যবাদ।